বানপানী বিভাগেও বানপানী বাতৰি চাব নোৱাৰা হৈছে আৰু টিভিটো চালি কি বাতৰি তাতেই বানপানী কি চাবি আৰু এটাও বানপানী তাতেও বানপানী তো বানপানীৰে খবৰ কি যে কৰিব মানুহে কোনো কাৰণে বিপুল দেখোন বহুত দিন হ'ল কোৱা আছে আৰু খালি আছে কোৱাচোন কোৱা পিছে খবৰ চবৰ আছো দে কি কৰিবি আৰু বিপিচিনি পালি নে নাই আৰু মানে কাম এটা নতুনকে মানে হাত লগাইছো লৈছো বাৰু ঠিকে আছে দে চলি তোৰ বিজনেছ চলি আছে আছে বাবু কি কৰিছে এই বাবু হোমৱৰ্ক দিছে ৰবা পঢ়ি আছে তাতে ঠিকে চলি আছে তো আছে দে তই বাবু মাতিছ বাবু বহুত দিন দেখা নাই আচোন বিপুল দাদা আহিছে কি খবৰ তোমাৰ ভাল নেকি কি কৰিছা তুমি কোন ক্লাছ পঢ়া থ্ৰী বানা ভালকে কৰিবা দেই ঠিক আছে তোমাৰ কাৰণে মই চিট আনিছো থেংক কৈ দিয়া তুমি যাবা ভালকে কৰিবা দেই বাবু কিন্তু মৰম কৰিবা দেই মৰমটো কৰিবই লাগিব আৰু মাজুলী সৰুতে ঢুকাই গ'ল সিয়েতো এতিয়া মোৰ সঁহাৰি সিয়ে মোৰ এতিয়া জীৱনত হয়নে নহয় হয় তেতিয়াহ'লে তাকে এতিয়া মৰম কৰি কিনে ডাঙৰ দীঘল কৰি ডাঙৰ মানুহ বনাব লাগিব হয় সেইটোতো কৰিবই লাগিব দে হেৰি মই আজি বেছি দেৰি নকৰোঁ না কাৰণ মই তাৰপিছত ডাঙৰ এটা কাম এটা হাতত লৈছোঁ আৰু তোৰ বিজনেছ ঠিকে চলি আছে চাই একদিন আহিবি আৰু ঠিক আছে পিছত লগ পাম ভাত চাত খোৱাকৈ ঠিক আছে বেয়া নাপাবা দিয়া যা যা বাবু বাবু পানী এটা চাবাচোন কোৱাচোন এইটা বিপুলৰ মই কিমান মৰম কৰে নহ'লে ইমান চিট জানি তেতিয়াহ'লে ফুৰিব যাবা বা মই যাম অলপ দেৰিকৈ লগতে যাবা তুমি এতিয়া হোমৱৰ্ক কৰা মই লৈ যাম বাবু বাবু ব'লা আমি ফুৰিব যাওঁ ব'লা এই চুলি চুচাই নাই দেখোন ব'লা ব'লা মই কিনি দিম ব'লা হেল্ল' দাদা আপোনাৰ ঘৰটো কোনখিনিত আছিল মই ঘৰটো বিচাৰি পোৱা নাই দাদা অকণমান ৰ'ব এড্ৰেছটো বাবু 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 ক'ত গ'ল বাবু 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 ক'ত গ'ল মোৰ বাবু 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 ক'ত গেলে মমিত তই মই মুড়ি তো একমাত্র জীবন বাবু বাবু এটা বইয়েছিল বাবু বাবু মোৰ বন্ধুক ফোন মাৰিম মোৰ ফুলক ফোন কৰো সি মোক সহায় কৰিব হেল্ল' অ বিপুল এটা মোৰ ঘৰৰ কাৰণে সোনকালে আছোন
এই কি তই বুজি পাব নালাগে ঘৰত কেলে এইকাৰণে গম পাবি সোনকালে আহ কি হ'ল বন্ধু ওই বুল আইছা বসুন এই দিনাটা আছে পুলিশক ফোন মাৰো নেকি মই নালাগে নালাগে পুলিচক ফোন মাৰিব নালাগে কিয় পুলিশক ফোন মাৰিলে পুলিচে যে সহায় কৰে নাই নালাগে পুলিচক ফোন মাৰিলে বহুত হেৰি যাব হয় নেকি নালাগে এই ফোন আছে ফোন Hello? Hello, Mr. Sharma. Hello, কওকচোন যদি তই তোৰ পুতেৰে চিন্তা দেখিবলৈ বিচাৰিছ নহয় 5 লাখ টকাৰ নহ'লে মোৰ কিন্তু বাবু পাব লাগিব আপোনালোকে আৰু যদি তই পুলিচৰ বা আইনৰ সহায় লওঁ নহয় তোৰ পুতেৰে তেজিৰে লুটুৰি পুটুৰি তোৰ পুতেৰক তোৰ ৰাস্তাৰ আগত পেলাই থৈ এইবিলাক নকৰিব কিমান টকা লাগে মই দিম অতি এইবিলাক নকৰিব বাবু ভাল কৰি ৰাখক আৰু পইচা আপোনালোকে দিব আমাক আপোনালোকে খালি বাবুক দি দিয়ে আমাক পইচা আপোনাৰ পইচা কি কৰিব লাগিব মই পইচা দি দিম বাবে শুন তই ক'ত পইচা নিব লাগিব আপুনি কৈ দিয়ক মোক পইচা ক'ত কেতিয়া আৰু কেনেকৈ নিব লাগে সেইটো মই কওঁ আপুনি কওক মোক সোনকালে কওক মোক পইচা য'ত দিব লাগে মই নিম আৰু ভুলতো তই পুলিচৰ সহায় নলবি নহ'লে তোৰ পুতেৰে তেজেৰে লুটুৰি পুটুৰি দেখা ৰাস্তাৰ আগত পেলাই থৈ যাম মই কাকো পুলিচক খবৰ নিদিওঁ আপুনি খালি মোক ল'ৰাটো দিয়ক মোক একো নালাগে আৰু মই যিমান পইচা লাগে মই দিম তই 5 লাখ যোগাৰ কৰ তাৰপিছত তোৰ ল'ৰা লৈ যাম হয় মই ৰাতিপুৱা কল কৰিম আপোনাক আৰু যদি গম পাওঁ নহয় পুলিচক খবৰ দিয়া বুলি তোৰ পুতেৰে চেপে পুলিচক খবৰ নিদিওঁ বুলি কৈছোতো আপুনি আৰু মোৰ ল'ৰাটো ভালকৈ ৰাখক তই টেনশ্যন ল'ব নালাগে আগতে পইচা যোগাৰ কৰ হয় হয় আপোনালোকে পইচা টেনশ্যন নল'ব আপোনালোকে আমি বাবুক দিয়ক আমাক পইচা টেনশ্যন নল'ব বাবু লাগে আমাক বাবু লাগে হ'ব এতিয়া ফোন ৰাখ হ'ব ঠিক আছে আপুনি বাবুক দিলে হ'ল আমাক 5 লাখ টকা দিছে এতিয়া মই 5 লাখ টকা দিব লাগে একো নাই বন্ধু 5 লাখ টকা দিবি 5 লাখ টকা দিমেই মই বাবু পালি বাবু লাগে বাবুৱে মই জীৱন বাবুকে লাগে মোক ঠিক আছে তই এতিয়া পইচা যোগাৰ কৰ যেনেকৈ কালি ৰাতিপুৱা দিলি হ'ল টকা ৰাতিপুৱা আহিব যাবি একবাৰ চেষ্টা কৰিবি ঠিক আছে মই চেষ্টা কৰিম অ'। কিন্তু হেৰি কৰ পইচাটো যোগাৰ কৰ অ'। মই যাওঁতে ঘৰ ইমান টেনশ্যন নলবি আৰু বহুত বেয়া লাগে বন্ধু যাবি দে দুখ নকৰবি তই দুখটো হ'ব আৰু পইচাটো তই যোগাৰ কৰিবি বন্ধু पैसा लगे शर्मा पैसा तेजोके फोन करू रहा कुठबा सही हेलो अरे देख ক'ত আছ তই আমাৰ হকেলি আছোন তই কথাখিনি গম পাইছ এইটো তইচোন পইচা অলপ লাগিছিলাচোন এয়া কি হ'ল ওই যে আহিছ বলচোন বলচোন তোৰ কথাখিনি গমেই পাইছো পাই গম পাইছো মই বেয়া লাগিছে বেয়াটো লাগিছে মোৰো কিমান বেয়া লাগিছে মোৰো গম পাওঁ আঘাত লাগিছে এতিয়া দিনত চিন্তা কৰিব লাগে যিমান পইচা লাগে আমি সহায় কৰিম সহায় কৰিব তো মোৰো পইচা তুমি অলপ যোগাৰ কৰা পইচা কালি ৰাতিপুৱা 2টা ওলাই যাওঁ কালি ৰাতিপুৱা ফোন মাৰিছে কিমান পইচা জমা হৈছে মোৰ আছে ক'ৰবাত চাই তুমি 1 লাখ মান দিলে হৈ যাব ঠিক আছে বাৰু কালি ৰাতিপুৱা ওলাবি হয় ৰাতিপুৱা ওলাও তুমি যে ৰাতিপুৱা দেৰি নকৰিবা ৰাতিপুৱা সোনকালে ওলাই যাম কান্দা কথা নকৰিবি কান্দা কথা আৰু কি আৰু এইটো মই যাম ৰাতিপুৱা সোনকালে আহিবি দেৰি নকৰিবি হ'ব যাবি ভিতৰত সোমাব পাৰোঁ নে মিষ্টাৰ শৰ্মা কোন নমস্কাৰ মিষ্টাৰ শৰ্মা আই এম ফ্ৰম চিবিআই কওকচোন মিষ্টাৰ শৰ্মা মিষ্টাৰ শৰ্মা আমি ইনফৰমেশ্যন পাইছোঁ যে আপোনাৰ ল'ৰাটো বহুত দিনৰ পৰা আপোনাৰ ঘৰত নাই আপুনি বহুত টেনশ্যনত আছে নাই না মোৰ ল'ৰা আছে মোৰ ঘৰত আছে মামাই লগত গৈছে ল'ৰাটো নহয় আমি গম পাইছোঁ যে আপোনাৰ এইবিলাক একো হোৱা নাই ছাৰ এইবিলাক একো হোৱা নাই মামাই ঘৰত গৈছে ল'ৰা মোৰ ল'ৰা মামাই ঘৰত গৈছে একো টেনশ্যনে লোৱা নাই মই এইবিলাক মই এনে বহি আছো মিষ্টাৰ শৰ্মা আপুনি আমাৰ
পৰা কথা লিখিবলৈ চেষ্টা নকৰিব। মই একো কথা লুকোৱা নাই ঠিক আছে মিছেছ শৰ্মা, আমি এতিয়া যাওঁ। যাব পাৰে হয় মিছেছ শৰ্মা, এইবিলাক সন্দেহ নামাৰিব আৰু নাই নাই মিছেছ শৰ্মা, ইনফৰমেশ্যন পাইছোঁ নি? হয় আছে তেতিয়াহ'লে मिसेस हो गया मिस्टर साकिया दाल में कुछ काला है मिस्टर शर्मा बहुत जा काला को कथा पाती সকলো ইনফরমেশন মোক দিয়ে বুঝাইছো হেল্ল' ছাৰ মিছেছ শৰ্মা এইমাত্ৰ বেগ এটা লৈ গৈছে আপুনি জলদি আহক মই ইয়াত আছোঁ হেল্ল' হেল্ল' ক'ত আছ হয় আপুনি আহিছে নেকি ঠিক আছে বাৰু গাড়ীলৈকে একেলগে আহক অঁ বগা গাড়ীখন দেখিছোঁ লগত কাউকে নানিবা হা ঠিক আছে আহক জলদি আহক জলদি তাতে আছে নি অঁ যাই আছোঁ ৰ'বা সোনকালে আহক ঠিক আছে আহক এই বগা গাড়ীখনেই তাকে গতিকে আমি আগৰ ৰাস্তাটো দি গ'লে ভাল হ'ব কেঁচা ৰাস্তাটোত আমি থাকিম আগৰ পৰা ধৰিম পইচা দিব তেতিয়া ঠিক আছে বগা গাড়ীখন আছে ন তুমি ইয়াতে থাকা বাবু বাবু আগে দিও বাবু বাবু আছে ইয়াত এই বাবু কই বলোৱাৰ চেষ্টা নকৰিব বাবু কই মোৰ বাবু 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 নি আছো বাবু বাবু আগে তাক পানী বাবু ভালে আছে তো বাবু এ বৰা এ পানী চুচি দিবি তা টাইম কৰি বাবু এ চাৰি মিনিট না নৰি কৈ দিয়া এ লাইন এটা কৈ দিয়া লাইন থাকা হেডছ আপ পান দিয়া বইলো বইলো বাবু বাবু ঠিক আছে ন শৰ্মা ভালে আছে যাব দিয়া সুষমা মিনি পাইছো সুষমা হল ঐ মিছেছ শৰ্মা আমি অলপ কাৰোবাক চিনি পাই নেকি এজন চিন্তা মোৰ বিপুলে কোন অ' হয় মই চুৰ কৰিছোঁ তোমাৰ অপৰাধ কৰিছোঁ তোমাৰ ল'ৰা কাৰণ মোক টকা লাগে টকা লাগে কেলা টকা লাগে গাড়ী আছে কেলা মোৰ কি আছে মোক লাগিব সেইকাৰণে মই অপৰাধ কৰিছোঁ তোমাৰ ল'ৰা আপুনি আইন হাতত তুলি নল'ব কাৰণ তোমাৰ গাড়ী আছে ডাঙৰ ডাঙৰ গাড়ী আছে মোৰ একো নাই সেইকাৰণে মই তোমাৰ ল'ৰা হিংসা লাগিছে সেইকাৰণে মই তোমাৰ ল'ৰা অপৰাধ কৰিছোঁ হিংসা লাগিছে মিছেছ শৰ্মা আপুনি আইন হাতত তুলি নল'ব আমাৰ তাত চিনি যাব এতিয়া সিহঁতে আমাক চিনি পোৱা নাই আমি বাঘৰ মুখত হাত পৰা কলিজা ওলাই অনা মানুহ